নমস্কাৰ বন্ধুসকল, বিচিত্ৰ পচন্দ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ এই গাহৰিটোৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। এই গাহৰিটো মোৰ গ্ৰোথটো খুব ধুনীয়া আছে, কিন্তু মই এইটো পোৱালি প্ৰডাক্ট কৰিম সেই হিচাপে ইয়াৰ চৰ্বিটো অলপ বেছি হৈছে। ইয়াক মানে দানাটো মই অলপ বেছি পৰিমাণৰ দি আছোঁ, সেইবাবে গ্ৰোথটো ভালো হৈছে, কিন্তু ইয়াৰ ৱেইটটো বেছি হৈছে আৰু অলপ চৰ্বি হৈছে। তো বন্ধুসকল, আপোনালোকে যদি পোৱালি প্ৰডাক্ট কৰিম বুলি ভাবিছে তেনেহ'লে অলপ মেইনটেইনটো ভালদৰে কৰিব, যাতে বেছি চৰ্বি হ'বলৈ দিব নালাগে, শকত হ'ব দিব নালাগে বেছি। মই এতিয়া ইয়াৰ ডাইটটো অলপ চেঞ্জ কৰিম, অলপমান ইয়াক ক্ষীণৰ হেৰি কৰিম, মই ডাইটটো দানা পানী কমকৈ দিম। চ' বন্ধুসকল, এইখিনি কথা মই আপোনালোকক জনালোঁ। ভালদৰে আপোনালোকে হেৰি কৰক, দানা পানী দিয়ক, আৰু যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।